বকুৰাম নুশুনে ঐ লংকা তই ক'ৰ পৰা আহিলি এই গামোচা লৈ আকা এই বাপা আৰে নকবি এই কোমলৰ গিয়াটি গাজ আছিল এই তাকে আৰু যাই পেলাই নিয়ম নীতি খিনি কৰি থৈ আহিলো আৰু এই গামোচাখন দিলা পিছে তোৰ ভালে দিনা হাজিৰাটো মিলছি পিছে তই ক'ত যা এই বাপা আৰে সেই ৰঙা হালোৱাটো নাই এই পুৱাৰ পৰা বিচাৰি আছো এই পাৱাই নাই বিচাৰিয়ে আছো এই তই নাৰায়ণৰ বস্তিত চাইছা নাই 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 তই কোনফালেদি যাব লাগব এই তই আমাৰ সিফালে দিয়ে যাব পাৰিবি আছো যৌছো পিছে যৌ এই ঘৰ একো কৰিবাই পৰা নাই বা কি গতি আছে লংকা মাংস চাংস আছে নেকি কি কবি এই বাপা হাৰি মাংস চাংস নহলে ভাতে নাখায় এক জাকুৰি চৰি আছিল খাই খাই শেষ কৰি দিলা আজিও কিজানি এটা বেলটাইছিয়ে যৌছো পাৰি যদি অলপ কিবা ঘুৰি এই মাংস কাটছা ক'ত পাবি বাবা মাংস এ মূলাকে কুটি আছো মাংস খোৱা বুজা হৈছে সেইবিলাক বস্তু দেখে নাপা দে কাট সেই লংকা মই যাওঁ দৈ তহঁতে মাংস খা ৰচোন কিয়া কি হল আকৌ মানুহ গুজি কথা কওঁ দেচোন আৰু লাচলু কৰি মাৰা সেইবিলাক আৰু বাদ দি এই গামোচাখন থৌ পইচা নিদিলে একে গামোচা মুখাই ঘৰ ভৰ্তি হৈছে ঘৰত এতিয়া গামোচা কিনা মানুহ আহে 20 টকা 30 টকা লাগে মই এতিয়া কি কৰবা লাগে কি কৰবা লাগে এইগিলা ফেকিয়াল দেখা নাই 20 টকীয়া গামোচা এখন 80 টকা 90 টকা বেচে নিজেও লৈ যাছো হেনকা ঠিকে আছে ক'ত কেইখন আছে উলিয়াই দিছো যাওঁ লৈ ফেলে এই গামোচা দাদা খুৰী কাকা বৌ গামোচা নতুন মডেলৰ গামোচা আইছি কম দামত দাদা কিন্তু চাও খাবা লাগে মোক কিন্তু 100 টকা দিব লাগব 100 টকা 100 টকা দিবে লাগব পিতাই মোক কিন্তু বিহুত কাপোৰ দিবা লাগব দেই বিহুত কাপোৰ গামোচা দিম দা দাদা খুৰী গামোচা দাদা এই খবিতা দাদা পঢ়া কৰে যা মানুহে পাইছি দাদা দাদা গামোচা লবি নেকি দাদা গামোচা কি গামোচা আনছা চাও বঢ়িয়া গামোচা লৈ আহিছো একেবাৰে 1 নম্বৰী গামোচা ধুনীয়া গামোচা কম পইচাত দি আছো ৰাখি থক আপুনি ৰাখি থক হয় না চাও এখনৰ দাম এতিয়া 30 টকা ক'ত পাবি 30 টকাত এগিলাক গামোচা মই 100-150 টকাত বেছি থাকো আপুনি ৰাখা হলে মিলাই দিম কিবা এটা 30 টকাৰ ওপৰত আৰু কি দিবি নাই আপুনি গামোচা কিনা মানুহ নহয় মই এনে সময়টো বৰবাদ নকৰো কি কৈছে মই গামোচা কিনি পোৱা নাই কত গামোচা কিনিলো কত কাপোৰ কিনিলো তহঁতৰ নিচিনা মানুহ আহি আমাক বৰবাদ কৰি দিছা গেট আউট যা আমাৰ বস্তু ইমান 2 নম্বৰী হান পাইছি চিনি পোৱা নাই নালগে পাবি যা ডাইটাৰে ঝুকি আছে চাও ৰচো এই আকৌ কি কৰি দাদা এইটো গেষ্টিকৰ হয় না আৰু এইটো লিভাৰৰ আগত লিভাৰ মানে কি দাদা আপুনি একোৱে বুজি নাপায় লিভাৰ মানে হ'ল গুবা এক চামুচ খাই দিবি একদম গুবা চাফা হৈ যাব ইমান দামী বস্তু মাটি নথবি বেয়া হৈ যাব নহয় খৰাটো থ ইয়াতে থৈছো আৰু কি আছে আৰু বহুত ঔষধ আছে দাদা মাই গুবা চাফা কৰাটো 1 চামুচ খাই চাবা নোৱাৰি না মুখৰ পেটটো সদায় পাৰ কৰি থাকে পাবি দাদা কিয় নবি মই দিছো মুখখন লৈ দিয় হয় না ডাঙৰ লৈ দিয় একটা ডাঙৰ নল চাট লৈ দিব লাগে মাই কি ধুনীয়া কি সোৱাদ দাদা হাতখন লৈ দিয় ঘৰতে তোমাৰ হে গ'ল হয় না বেটা মোৰ বস্তু 2 নম্বৰী চিয়াটোৰ বস্তু 1 নম্বৰী গম পাইছো দিয়া সময়
ৰচোন ৰ এনকে যে বহি আছা জন্দিছ বেমাৰী বহাদি মুৰাটো পোনে কালি যে গামোচা কেইখন বেচবা নিছিলে একো নকো নকলিয়াকা এই দীপালি হেগিলা কথা বাদ দি আমাৰ নিচিনা মানুহ একো কৰি খাবা নোৱাৰা জানছা না নাই এটা কথা ঐ এই আমাৰ আচাৰ তলৰ বটলটো ক'ত থলিয়ে কি কৰা আকৌ আচাৰ তলৰ বটল এই ৰ'দত দি থোৱা আছে তাতে যাছো যা লৈ আহ দৰকাৰ এটা আছে পিলপিলি বাই বাচনখিনি ধুই থৈ তই মেলি থবি মই কেখান চলতে পাও যায় যা থম যা যা তিৰো গেছি ফুৰবা সুবিধাটো ভালে পাইছো এই চান্সত কামটো কৰাই ভাল ঔষধ লাগিব অ দাদা ঔষধ লগা আছিল নেকি ও মাইনা লাগব ঘৰলৈ কিয়া বহাটো বহা ইয়াতে বহা অ মাইনা কি ঔষধ আনিছা দেখুৱাইছো অ দাদা মই বহুত ধৰণৰ ঔষধ আনিছো মোৰ দুটা ঔষধ আছে এটা হল মানে খুজেতিয়া এটা হাগনি এটা সাংঘাতিক ঔষধ আছে দাদা হেতু খালে আপোনাৰ আয়ুষো বেছি হৈ যায় আৰু 1 মিনিটত মাথাটো চকা হৈ যায় হয়না দেখুৱাইছো দেখো এক চামুচ খাই চাবা নহয় না পাৰিব দাদা পাৰিব কিয় নোৱাৰিব আপোনালোকৰ কাৰণে আমি আকৌ দিছো দি তুমি একো খুৱাই দি হয় নেকি আপুনি মুখখন ওপৰৰ ফালে কৰক আকৌ চকুটা মুচি দিয়ক বেটা তোৰ গলত আজি বুকো জ্বলা আছে দিয়া অ দাদা ৰব দে মই বহি লৈছো আগৰে মুখখন মেলি দিয়ক আপোনাৰ মাথাটো চোকা হৈ আছে দাদা এতিয়া মই যাওঁ কেনে পাইছা বেটা হে চিয়াতিৰিয়ে বেচিলি যি হলেও ল'ব পাৰা মুনি মানুহ বেচিলি একো ল'ব নোৱাৰা চব 2 নম্বৰী হৈ